মনসুমিস ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া মোৰ লৰাটো আৰু এয়া ছোৱালীজনী। এতিয়া যাম আমি বাৰ ঘৰলৈ। এতিয়ালৈ যাওঁ বলকচোন। ইতিমধ্যে আমি বাহঁতৰ ঘৰ পাই গলোহি। এয়া চাওকচোন বাহঁতৰ ঘৰ পাইছোহি আমি। সেইয়া চাওকচোন বাহঁত বহি আছে। কেনেকেনো ফুল ৰুইছে চাওঁ হকচোন আমি এতিয়া। এইয়া চাওক বাহঁতৰ ঘৰত ক'ত ফুল ৰুইছে। 20 লিটাৰ পানীৰ বটলৰ কাটি পিনি এয়া ফুল ৰুইছে। এইটো এটা চাওক। এয়া ফুল ফুলি আছে চাওক। বাই কিমান ধুনীয়া ফুল ৰুইছে। এয়া চাওক পানীৰ বটলৰ মুখনিৰ পৰা টাব বনাইছে। ইয়াতো ফুল ফুলি আছে চাওক। আৰু এইফালেও এনেদৰে ফুল ৰুই থোৱা আছে চাওকচোন। সাধাৰণতে আমাৰ সকলোৰে ঘৰত যিবোৰ প্লাষ্টিকৰ বটল থাকে সেইবোৰ আমি টাব হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। এইয়া চাওক বৰতকৰ। এই ফুলপাহ হয় বৰতকৰ ফুল। ডাঙৰ দেখিছেনে? জেনেৰেলি তগৰ ফুলপাহতকৈ এই ফুলপাহ অলপ ডাঙৰ হয়। বৰতকৰ ফুল। বটলৰ মুখনিৰ হেংগিং চাওক। এইজোপা জেনেৰেলি মানুহৰ ঘৰত থকা তগৰ ফুলপাহ হয়। সেইজোপা বৰফুল আছিলে। জেনেৰেলি মানুহৰ ঘৰত 12 মাহে তগৰ ফুল ফুলি নাথাকে, কিন্তু এই তগৰ গছজোপা প্ৰতি মাহতে ফুলি থাকে মানে। সেয়া কৰবী ফুল চাওকচোন। পেলনীয়া বটল এটাৰ পৰা কিমান ধুনীয়াকৈ ফুল সজাব পাৰে। আচলতে বস্তুবোৰ সজাবলৈ জানিলে চববোৰ ধুনীয়াই লাগে। দেখিছেনে? আমি সদায় সচৰাচৰ যিবোৰ বস্তু ব্যৱহাৰ কৰি থাকোঁ সেইবোৰে তেলৰ বটল, মেংগ' বটল, সেইবোৰৰ বটলৰ পৰাই এটা ধুনীয়া ফুলৰ পুলি ৰুব পৰা টাব হৈ যায়। আৰু চাওকচোন এইফালে এইটো এটা বটল কাটি বনোৱা ফুলৰ টাব। কিমান ধুনীয়া লাগিছে দেখিছেনে? এই বটল কাটিনো কেনেকৈ ফুলৰ টাব বনায় তাৰ এটা ভিডিঅ' মই আপোনালোকক পাছত দি আছোঁ। এতিয়া আমি বাহঁতৰ লগত কথা পাতোঁ, কিবা খাওঁ কৰোঁ। এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। প্লিজ 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 মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।